তো ভাই কেনেকুৱা চবৰে মোৰো কি ক'ম আৰু মোৰ লাইফত বহুত প্ৰব্লেম চলি আছে যিবিলাক এতিয়া লাহেকৈ চল্ভ কৰিলোঁ মানে চল্ভ হৈছেগৈ আৰু তাৰপিছত লাহেকৈ মই ইউটিউবৰ মাজলৈ আকৌ ঘূৰি আহিছোঁ। এতিয়া মোৰ এটা কমপ্লেইন আছে সকলোলৈ, যোনে যোনে মোৰ ভিডিঅ'বিলাক চাইছে আজিলৈকে, বেছি মানুহে নাই চোৱা কিন্তু চাইছে যোনবিলাকে, যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰা, এটা কমেণ্ট কৰা, আৰু যদি ভিডিঅ'টো বেয়া লাগিছে দেন এটা লাইক কৰা আৰু এটা কমেণ্ট কৰা। কি বেয়া হৈছে মোক ক'লে ন মই ইমপ্ৰুভ কৰিব পাৰিম আৰু চেষ্টাও কৰিম মই ইমপ্ৰুভ কৰিবলৈ। বাৰু সেইবিলাক বাদ দিছোঁ, সেইটো আশা কৰিছোঁ যোনে চাব সেইটো কৰিব বুলি। এতিয়া আৰু মেইন টপিকলৈ, আজি মই কেইটামান অসমীয়া গানৰ ওপৰত ভিডিঅ' বনাবলৈ ওলাইছোঁ, যিকেইটা গান শুনি মানুহৰ মূৰৰ বিষত মাথা ফাটি যাওঁ হৈ যায় আৰু বিভিন্ন ধৰণৰ যেনে জ্বৰ হাগানি বমি ইত্যাদি বেমাৰ হোৱা দেখা গৈছে। জানিব পৰা মতে গানকেইটাত বিষাক্ত ভাইৰাছ আছে। চ' ফ্ৰেণ্ডছ, সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। Moina oh, oh 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 moina oh. আবে দাদা, আপুনি কেলা মইনা অকল চৈ থাকিবনে নে বেলেগ কিবাও গাব তাৰপিছত? Oh হাতী পুহিব নোৱাৰো জানা নাই কলৰে বাৰী, হব আলৈ আঠানি এনে ভিখাৰী। মইনা মইনা দাদা কি ক'লে হাতী চিৰিয়াছলি হাতী? এতিয়া মানে কি হাতীয়ে বাকী আছিল নেকি অসমীয়া গানত ভৰাবলৈ? বাছ ঘোঁৰা জীৱ জন্তুক লৈ তাৰ অটো টেক্সি এই বিলাহী বেঙেনা চেঙেনা একো নেৰিলে। এতিয়া আহিলে হাতীৰ ওপৰত, হাতীকো গানৰ ভিতৰলৈ টানিহে এৰিলে। মানে কি হৈছে? তোমাক আনিব নোৱাৰো আকৌ মই যে বেচৰকাৰী, দিব নোৱাৰো আনি দামী দামী শাৰী। মইনা 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 মইনা। এতিয়া এটা কথা, গানত যদি শাৰীৰ কথা কয়, মানে যদি শাৰীৰ কথা কয়, ল'ৰাবিলাকক হিজৰা বনাই শাৰী পিন্ধাই লৈ নচোৱাটো কি কম্পালচৰি হৈ গ'ল নেকি বাৰু? মানে কি হয় এইবিলাক কি হয়? হিজৰা পণ্টি লগাবলৈ কি দৰকাৰ আছে? আৰু এটা কথা, গানটোততো লিৰিক্সৰ নামততো একোৱে নাই। 4.5 মিনিটৰ গানটোত 2 মিনিটৰ মাইনা এইটো চিঞৰোতে গৈছে। মানে কি লিৰিক্সটো মানে গেলা গোবৰ সোমাই আছে, খালি গোবৰ, একোৱেই নাই, খালি মাইনা চিঞৰোতে গৈছে আৰু। রানী বুঝা মোর কাহিনী, তুমি মোর দিলরে নাগরানী, তুমি রূপা and it's me, your betray. वाह भाई वाह, কি টিউন মানে শুনিয়ে গম পোৱা গৈছে টিউনটো যে কি লেভেলৰ গোবৰ আছে গানটোত, কি লেভেলৰ গোবৰ। আৰু ৰেপৰ কথাটো কি ক'ম, এখেতৰ ৰেপৰ লগত এই চাহাবজনৰ ৰেপৰ লগত এমিনেমো ফেইল এখেতৰ আগত। আৰু এইটো কি ভাই, এইটো কি হয় কেলা? ভাই নাগিনৰ গানত কিয় ব্লাউজ পিন্ধাই নচাইছে এহেঁতক? আৰু বাইদেউ প্লিজ হিৰোইন মনে যি মনে বনক বাইদেউ প্লিজ, কিন্তু গান লগাব কেলা, গান গাই আমাক জমৰ যন্ত্ৰণা নিদিব প্লিজ বাইদেউ, গান লগাব। Hoy tu morro mo condena, muy bolita con loya, muy niño gorilona, muy suco, tu dejo yo bon toya. আৰু এইজনৰ কথাটো মই কি ক'ম, এইজনৰ তো লেভেলটোৱে বেলেগ। ৰেপাৰ নহয় এজন, সেইজন হাগনি ৰেপাৰ। এইজনৰ মোৰ ৰেপ শুনিলে এনেকুৱা লাগে যেন মানুহে হাগিবলৈ যেনেকৈ জোৰ নিদিয়ে, তোৰ কলিজাখন লৈ যা, তোৰ কলিজাখন থৈ যা, মৰমকণ দে না। আৰু মানে এইবিলাক কি হয়? আৰু ৰেপ কৰিবলৈ হ'লেতো এই টুপিটোতো কম্পালচৰি আৰু লাগিবই আৰু, নহ'লে ক'ত ৰেপাৰ যে লাগে, হয়নে নহয় বাৰু, হয়নে নহয়?
আমি গেলা গানৰ কথা পাতিছো আৰু এই দাদাজনৰ কথা নকলে সেই কেনেকুৱা হ'ব ভাই এইটো ঘূৰ পাক হ'ব ঘূৰ পাক ঐ আপি তোকে বৰ ভাল লাগে মোৰ ঐ আপি মৰম মোক দিবিনে তোৰ দাদা এনেকৈ গান গাই ছোৱালী প্ৰপ'জ কৰিলে ছোৱালী পতিব নপতিব এটা পাছৰ কথা কিন্তু প্ৰথমতে চেণ্ডেলযোৰ জৰুৰ দিব আৰু গালত দিব মানে কি আৰু এনেকুৱা অভদ্ৰ ষ্টাইল কোন ছোৱালীক মানুহে প্ৰপ'জ কৰে ইয়াক ঐ আপি তোক বহুত ভাল লাগে ঐ আপি তোক মৰম অকণ দিবিনে প্লিজ দাদা গানৰ নামত আমাক গোবৰ দিয়া বন্ধ কৰকচোন আপুনি తుకుండే దేన తుకుంటా తములు తుకుండే నోతో సదా తుకుంటా పాలు తుకుండే నోతో చునా తుకుంటా বছ কেলা এইটোৱে বাকী আছিল আৰু এইটো কৰি পেলালে দোকানত তামোল খাওঁতে কোৱা কথাখিনি লৈ পেলাই গান বনাবলৈ বাকী আছিলে সেইখিনিও আজি কৰি পেলাই খতম কৰি পেলালে মানে কি দাদা তামোল অকণমান দিয়ক দাদা চূণ অকণমান দিয়ক দাদা চাধা অকণমান দিয়ক দাদা কি পাণ অকণমান দিয়ক মানে কি এইবিলাক আৰু কি বাকী থ'লে আৰু কি বাকী আছে গৈ বাৰু আমাৰ ছিংগাৰসকলে গান বনাবলৈ মানে গোবৰ কৰিবলৈ সেইবিলাকক টানি আজৰি আনি গানৰ ভিতৰত গোবৰ কৰিবলৈ মানে কি মই বুজি নোপোৱা হৈছোগৈ আৰু মানে আৰু এইজন কি মানে ছিংগাৰসকলে গোবৰ বন ৰেডি কৰিব আৰু তেখেতে আমালৈ জপিয়াই আনি পেলাই আমাৰ আগত দিয়াটো দায়িত্ব লৈ থৈছে নেকি মানে কি প্ৰত্যেকটো গোবৰত জপিয়াই থোৱা কি কণ্টেক্ট লৈ থৈছে নেকি প্ৰত্যেকটো গোবৰতে জপিয়াই থাকিব দেই খেলা সাজয় গনি পাৰে গনি চকুৰ পলকত হয় সলনি আজি ৰাতি প্ৰেম কৰে আঙুলি গনি কাছই কণী পাৰে গণি আজিকালি ছোৱালীয়ে ল'ৰা ভাল পায় আঙুলি গণি আৰু দাদা আপুনি আমাৰ মাথাটো খাই ক'বাৰ পৰা গেলা এগালমান গোটাই আনি वाह की म्यूजिक वाह रे वाह केला এইটো মিউজিকৰ আগততো ভাই ভোজপুৰী গানৰ মিউজিকত ফেল হৈ গৈছে মানে টোটেলি ফেল কিল সব মাৰি পেলালে এই মিউজিকৰ আগত একো টিকিবই নোৱাৰে ভাই মই এটা কথা কৈছো এই গানটো ভাই বেছিকে যোনে হ'লেও হেডফোন লগাই বেছি নুশুনিবি আৰু এই গানটোৰ কোনো বেছিকে হেডফোন লগাই শুনিলে কাণৰ পৰা তেজ ওলাই যাব কেলা এবেলি অসম লাগিব গণ্ডগোল আমাৰে গানটোৱে লগাই দিব হুলস্থুল দুজনী নামনি লগাই খলকনি গান এইজন আকৌ দেখোন হাগনি এটা মানে মানুহে হাগিবলৈ ইমান জোৰ নিদিয়ে তাতকৈ বেছি জোৰটো এই ৰেপটো মাৰিবলৈ ইমান জোৰ দিয়ে এইজন নেক্সট লেভেলৰ মৰিলং কিয় লাগে ঐ আমাৰে জুবিনদাৰ মনটো কিয় উৰি গুচি যায় মৰমৰ পাপনদাৰ ডিস্কলে নেযাবি ভাল নেলাগে কুচুমদাইনো কৈছে মাছলৈ গৈছিলে খালি হাতে আহিলে নীলয় আকাশে এইটো কি হয় ভাই মানে কেলা শিকোৱা গান কেইটামানৰ নাম লৈ ল'লে তাৰপিছত গানেই বনাই পেলালে মানে এইটো মানে নেক্সট লেভেলৰ ফটোৱামি হ'ল আৰু মানে ফটোৱামি তেওঁ মানে তথাপিতো মানে সি মানে গোবৰ কৰিহে এৰিব গোবৰ বনাইহে এৰিব মানে মোৰ নামটো জানি থবি শংকৰ দেৱী মোৰ নামটো জানি থবি তাৰ নাম শুনিছে তাৰ শংকৰ দেৱী কেলা কি যে কৰিম ন বাদ দে সেইবিলাক নাম দিয়া তাৰ নিজৰ কথা কিন্তু এটা কথা মই চৰকাৰক এটা ফাৰ্ষ্ট অনুৰোধ কৰিব বিচাৰিছিলোঁ যে এনেকুৱা এটা আইন প্ৰণয়ন কৰক যে এনেকুৱা গেলা গান গাব নোৱাৰে যাতে কোনেও মানে গালেও ঘৰত গাই থাকক বাথৰুমৰ ভিতৰত গাওক কিন্তু ৰিলিজ কৰিব নোৱাৰে আৰু যদি কেনেবাকৈ ৰিলিজ হৈও যায় সেই গানটোত আকৌ মানে এনেকুৱা এটা ভয়ানক স্মাইল লৈ যাতে কোনো ওলাব নোৱাৰে প্লিজ মই চৰকাৰখনক সেইটো এটা অনুৰোধ কৰিছোঁ যাতে এনেকুৱা এখন আইনৰ দৰকাৰ হৈছে সোনকালে যাতে প্ৰণয়ন কৰি দিয়ে আৰু লাও খা বেঙেনা খা বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ সৰু তিল পিঠা খিলা এখেতৰ কথা একো নোকোৱাই ভাল হাগনি ৰেপাৰ হাগনি ৰেপ এখেতৰ লেভেল নেক্সট লেভেলৰ ৰেপাৰ হয় এখেতৰ কথা কৈ লাভেই নাই এখেতৰ আগত সকলো ফেল মানে এখেতৰ ৰেপ শুনিলে মোৰ মাথা টেং বাজিবলৈ ষ্টাৰ্ট কৰি যায় উপায় নাই প্লিজ মই এটাই অনুৰোধ কৰিছোঁ সকলোকে যাতে এনেকুৱা ধৰণৰ গোবৰ আমালৈ যাচি নাথাকে এনেকুৱা গোবৰ আমাক দৰকাৰ নাই
তো বস আজি কাৰণে মানে আছে যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিবা আৰু যদি ভিডিঅ'টো চাই বেয়া লাগিছে ডাইৰেক্ট ডিসলাইক আৰু যদি ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু কমেণ্টটো জৰুৰ দিবা আৰু যদি বেয়া লাগিছে তথাপিতো কমেণ্ট কৰিবা কি বেয়া লাগিছে মই ইন ফিউচাৰ ইম্প্ৰুভ কৰিবলৈ ট্ৰাই কৰিম আৰু আগলৈও মই এনেকুৱা ধৰণৰ ভিডিঅ' আনি থাকিম চ' ইয়াত প্লিজ যদি ভিডিঅ'টো চাই ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু নটিফিকেশ্যনটো অন কৰি থোৱা আৰু অলপমান হেল্প কৰা ইয়াৰ অলপ হেল্প দৰকাৰ হৈছে অলপ ছাপোৰ্ট দেখাই দিয়া ভিডিঅ'বিলাক অলপ শ্বেয়াৰ কৰি লগৰ চগৰক খেলাই দিয়া এনেকুৱা টাইপৰ এনেকুৱা ধুনীয়া মানে কিবা কিবি এটা আমি কৰি আছোঁ বুলি তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম টিল দেন গুড বাই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম